তো আজি মই আপোনালোকক পাস্তা বনোৱা দেখুৱাম। পাস্তা বনাবলৈ মই মেক্ৰনি এপেকেট লৈছোঁ, তাৰে আধাহে দিম আৰু এটা পাত্ৰত পানী বইল হ'বলৈ দিলোঁ। পানীখিনি বইল হোৱা তাত অকণমান ৰিফাইন দিছোঁ আৰু পাস্তাখিনি তাত দি দিছোঁ। এতিয়া অকণমান লৰাই দিছোঁ। এইখিনি আধা হৈ যোৱাৰ পিছত মই এইখিনি নমাই থৈছোঁ খৰাহী এটাত। ইয়াৰ পিছত মই কাটি থৈছোঁ পিঁয়াজ আৰু বিলাহী। আৰু সেই একেটা কেৰাহীতে মই ৰিফাইন দি দিছোঁ আৰু পিঁয়াজখিনি দি দিছোঁ। আৰু পিঁয়াজখিনি অকণমান ৰংচুৱা হোৱাৰ পিছত ইয়াতে মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু এইখিনিও মই ভালকৈ ভাজি দিছোঁ। ইয়াৰ পিছত মই ইয়াতে সোৱাদ অনুযায়ী নিমখ আৰু জলকীয়াৰ গুড়ি 2 চামুচ দিছোঁ, ৰেড চিলি দিছোঁ মই ইয়াতে আৰু অকণমান ধনিয়াৰ গুড়ি দিছোঁ। এতিয়া গোটেইখিনি লৰাই দিম ভালদৰে। ইয়াতে আপোনালোকে হালধি নিদিব। এইখিনি হৈ গ'ল। ইচ্ছা কৰিলে আপোনালোকে ইয়াতে মেগী মছলা দিব পাৰে, কিন্তু মোৰ তাত নাছিলে কাৰণে মই অকণমান মিট মছলা দি দিছোঁ আৰু এইখিনি ভালদৰে হৈ গ'ল। তো মোৰ এতিয়া পাস্তা বনোৱা হৈ গ'ল আৰু এতিয়া জিমন আৰু গুণগুণক দিছোঁ খাবলৈ। চাব লওকচোন কেনেকুৱা কৰি খাই আছে এইফালে। হাই হাই গুণগুণ মই বেক কেমেৰা কৰি দেখুৱাইছোঁ। জিমন কেনেকুৱা লাগিছে? বঢ়িয়া, আমিতো মাষ্টাৰ শেফ হৈ গ'ল। হয় নেকি? গুণগুণৰ কেনেকুৱা লাগিছে? মজা লাগিছে। এইখিনি খাবলৈ বহুত সোৱাদ হৈছিলে আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি